এয়া আমাৰ মাধৱে মই ক'লোৱেই এয়া আমাৰ গাদৈ ভাগৰ চব বেলেগ বেলেগ এইবোৰ আমাৰ আমাৰ চ' গাইজ আপোনালোকে আজি ক'ৰবাত মেজি বনাইছে কোনোবা আজি কাম কৰিবলৈ বোলে এনেকৈ কি বুলি কয় এলেহুৱা এনেকৈ মোবাইল উলিয়াই বুলি ব্লগো বনাইছে ব্লগ বনাইছোঁ এতিয়া মই কাম কৰিব লাগে লাগিব দেই কোনে কাটি মই গোটেই দিনটোৱে ব্লগ বনাম আজি চ' গাইজ আমি আকৌ লগ পাই আছোঁ কেতিয়াকৈ যেতিয়া বাঁহ কাটি আমি তৈয়াৰী কৰিম তেতিয়াকৈ লগ পাম থেংক ইউ এয়া আমাৰ নৰা কাটি হৈ গ'ল নিব লৈছোঁ চবতছে নৰা চবেই মুঠাই মুঠাই নিজে নিজে কাটি কাটি লৈছে আৰু এয়া আমি যাবলৈ লৈছোঁ ইয়াৰ পৰা গৈ নৰা ঘৰ বনামগৈ নৰা নি আছে আমাৰ এয়া বহি লৈছে অকণমান নি ভাগৰি গৈছে এইফালে আনি আছে মই বহুত গধু এয়া আনি আছে আমি ইয়াত থৈ লৈছোহি দেই সেই দলনি পা ঐ একেবাৰে লাষ্টত কোন এইটো একেবাৰে লাষ্টত কোন হৰি বল নি থাকোঁ হৰি আমাৰ ইয়াত পাইছে ইয়ে বল 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 ৰৈ থাকিব নালাগে বল তোৰ বল 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 মানে মালিক বহি আছে এয়া আমাৰ এজন ইউটিউবাৰ ব্লগাৰ তেওঁ ব্লগ ষ্টাৰ্ট কৰিছে এতিয়া আমাৰ ঘৰ বনোৱা কৰি আছে আমাৰ ভেলাঘৰ নিৰ্মাণ কৰি আছে আমাৰ পিকু গগৈ লাই খুটা স্থান কৰিছে এয়া আমাৰ মাটি দিছে এয়া আমাৰ শৰীৰতে উগুলি ধনি দিছে এয়া আমাৰ শৰীৰতে উগুলি ধনি দিছে এয়া আমাৰ শৰীৰত পেটা খোৱা এয়া আমাৰ ৰঞ্জন সকলোৱে এয়া আমাৰ গোবিন্দ তেওঁ মাটি খান্দি আছে তেওঁ এয়া দেখিবলৈ পাইছে গোবিন্দ এয়া মাটি খান্দি আছে এয়া আজি আমি ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো এইখনকে কৰিলোঁ একদম বেয়া হৈছে একদম বেয়া হৈছে গ'ল